মোৰ বাঁহৰ চাহৰ ভিডিঅ'টো চাইছে আৰু বাঁহৰ চাহৰ বিষয়ে বহুতে ফোন কৰিছে। চাহ কিয় কওঁ, আমি একচুৱেলি সেইটো চাহৰ গৰমকৈ খাওঁ কাৰণে এইটো এটা হট বিভাৰেজ, বেম্বু লিফ হট বিভাৰেজ। টি বুলি কয়, এনি পাত যিটো আমি গৰম কৰি খাওঁ, পাত দি পেলাই খাওঁ, এইটোক টি বুলি কোৱা যায় আৰু সেইকাৰণে হাৰ্বেল টিত পৰে এইটো। আৰু বাঁহৰ পাতৰ চাহটো বহুতে মোক উপকাৰিতা সুধিছে, বহুত উপকাৰিতা আছে। 75% অৰ্গেনিক চিলিকা আছে আৰু তাৰ লগতে বহুত এণ্টি অক্সিডেণ্টছ আছে, এণ্টি কেঞ্চাৰাছ প্ৰপাৰ্টিজো ৰেকৰ্ড আছে বহুত গুগলত যেতিয়া আপুনি পেপাৰ্ছবিলাক চায়। তাৰপিছত চবতকৈ ধুনীয়া কথা কি, ই যিহেতু আমাৰ 75% অৰ্গেনিক চিলিকা আছে, ই স্কিন হেল্থৰ কাৰণে খুব ভাল, স্কিনটো ভালকৈ ৰাখে। হেয়াৰ নেইলছ গ্ৰ'থ কৰাত, হেয়াৰৰ কাৰণে খুব ভাল। সৰি যায় যদি চুলি সৰাত যদি আমি একাপ যদি আমি লওঁ, তেতিয়াহ'লে খুব ধুনীয়াকৈ আমি চুলিটো আমি মেইনটেইন কৰিব পাৰোঁ। লগতে এণ্টি ডায়েবেটিক প্ৰপাৰ্টি, এণ্টি কেঞ্চাৰাছ প্ৰপাৰ্টি, বহুত মেডিচিনেল প্ৰপাৰ্টিজ আছে। সেইকাৰণে চাইনিজসকলে এইটো হিলিং টি হিচাপে খাইছিলে আগতে। গৰম পানীত এই একদম কুমলীয়া পাতটো বইল কৰি পেলাই তেওঁলোকে খাইছিলে। বহুত উপকাৰিতা আছে। আৰু আজি বৰলুইতৰ পাৰৰ পৰা মই এই কথাটো কৈ আছোঁ কেলৈ, অসমীয়া ল'ৰা ছোৱালীবিলাকে এটা অৰ্থনৈতিক বিপ্লৱ আমাৰ থলুৱা বস্তুবিলাকে আনিব পাৰে। বাঁহৰ পাত এটা নমুনাহে, আৰু বহুত কিবা কিবি মই দেখাই যাম, যিবিলাকে আমি থলুৱা মানুহে থলুৱা খাদ্যৰ এটা থলুৱা অৰ্থনীতি গঢ় দি পেলাই নিজৰ চিনাকিটো বিশ্বত দিব পাৰোঁ আৰু বজাৰখন দখল কৰিব পাৰোঁ। বজাৰৰ কথা বহুতে সুধিছে। প্ৰথমতে আমি খাই তাক আমি সংৰক্ষণ কৰি, তাৰপিছত এই কুমলীয়া পাতবিলাকটোতো ঢেৰ, আমি বাঁহ কাটিটো চেজ কৰিব নোৱাৰোঁ আকৌ এটা প্ৰডাক্টৰ কাৰণে। আমি কেনেকৈ আমি কুমলীয়া পাতটোক লওঁ, বহুত মানুহে একেলগে, মহিলা গোটবিলাক আছে, ভিলেজ অৰ্গেনাইজেশ্যন আছে, কমিউনিটি এণ্টাৰপ্ৰাইজ আছে, সকলোৱে অলপ অলপ কৰি পেলাই এটা কমিউনিটি বেছড প্ৰডাক্ট বনাই আমি কেনেকৈ এইটো মাৰ্কেটলৈ লৈ যাওঁ। প্ৰথম ষ্টৰিবিলাক ৰেকৰ্ড কৰক, কিমান ধুনীয়াকৈ আপুনি পাতখিনি ছিঙিছে, আপোনালোকৰ বাঁহখিনি সংৰক্ষণ কৰিছে, কনজাৰ্ভ কৰিছে, আৰু সেই ষ্টৰিবিলাকে মাৰ্কেটখন দিয়ে। মাৰ্কেটৰ কাৰণে চিন্তা নাই, মাৰ্কেটখন ধৰি ৰখাই দিগদাৰ। কোনোবাই বাহিৰৰ পৰা অৰ্ডাৰ দি দিয়ে ইমান টন লাগে বুলি, এইটো বিৰাট হালকা বস্তু, একদম কুমলীয়া পাতটোহে। সেইকাৰণে আমি প্ৰথমতে সৰু সৰু কিছুমান নিজৰ ব্ৰেণ্ড বনাই, ষ্টৰি বনাই পেলাই আমি মাৰ্কেটলৈ লৈ যাব লাগিব। আজি ইনষ্টাগ্ৰাম, ফেচবুক, ছ'চিয়েল মিডিয়া আপোনাৰ হাতত আছে। আপুনি কৰা কামটো কিমান চাফাকৈ কৰিছে, কেনেকৈ পাতটো ৰাখিছে, কেনেকৈ বাঁহ ৰুইছে, আকৌ আপুনি বাঁহ খালি কাটিলেতো নহ'ব, বাঁহ ৰুইছে, তাৰ পৰা চাহটো বনাই পেলাই মাৰ্কেটত লৈ গৈছোঁ। আমি নিজেই বজাৰখনৰ কাৰণে বজাৰ ক'ত আছে বুলি কৰাতকৈ কামটো কৰি যাওক আৰু বজাৰখন সৃষ্টি কৰিব পাৰোঁ, তেনেকুৱা থলুৱা বস্তুৰে এটা থলুৱা অৰ্থনীতি কৰিব। এই বেম্বু লিফৰ যিটো চাহ, তাৰ মাৰ্কেটিঙৰ কথা বহুতে কৰি আছে, এতিয়া চিন্তা কৰিছে কেনেকৈ কৰিব লাগে, মোক ফোন কৰি থাকে। মই কেইটামান উদাহৰণ দিব গৈছোঁ। এতিয়া অসমত এনেকুৱা ধৰণৰ বহুত ৰোড ছাইড ৰেষ্টুৰেণ্ট হৈছে, যিবিলাকত আমি এভেইলেবল কৰাব পাৰোঁ। মানুহ জাৰ্ণি কৰি থাকে, হিলিং টি হিচাপে এইটো খাব পাৰে, হাৰ্বেল টি সদায় ডিমাণ্ড থাকে। বহুত পৰ্যটক আহে, কাজিৰঙাই হওক বা আমাৰ এতিয়া গ্ৰাম্য পৰ্যটন আৰম্ভ হৈছে, কৃষিৰ লগত পৰ্যটন আৰম্ভ হৈছে। এইবিলাকত আমি ধুনীয়াকৈ এই বেম্বু লিফটো আমি প্ৰমোট কৰিব পাৰোঁ এজ এ ছভিনাৰ, ইনিচিয়েলি ছভিনাৰ। কেলৈ কনজাৰ্ভেশ্যন এগ্ৰিকালচাৰ আমি কৰিব লাগিব। আমি খুব বেছি ইণ্ডাষ্ট্ৰিয়েল মডত কৰিব নোৱাৰোঁ এইবিলাক বস্তু, যিহেতু প্ৰাকৃতিক বস্তু আমি তাহাঁতক খুব বেছি এক্সপ্লইটো কৰিব নোৱাৰোঁ। তো সেইটো কাৰণে আমি এই কৃষি পৰ্যটন, গ্ৰাম্য পৰ্যটন, আমাৰ ইক' টুৰিজম যিমান ভেঞ্চাৰ্ছ আৰম্ভ হৈছে, তাৰ থ্ৰু এইবিলাক ছভিনাৰ পেকেজ, কাপছবিলাক আমি ছাৰ্ভ কৰি তেনেকৈ আমি মাৰ্কেটত উলিয়াব পাৰোঁ। নেক্সট হৈছে কিছুমান অনলাইন প্লেটফৰ্মছ আছে, যিবিলাকে বিচাৰে 24 মন্ত্ৰাৰ পৰা লৈ পেলাই আমি এমাজনলৈকে। এমাজনতো মই দেখিছোঁ 100 গ্ৰামছ 350 ৰুপিজ, তাৰমানে 3500 ৰুপিজ পাৰ কেজি। তো এটা হাই ভেলু, ল' ভলিউম, পঠাবলৈ বিৰাট ইজি। মানে এমাজনৰ কথা মই আৰু এটা কথা ক'ব বিচাৰোঁ, এইবিলাক প্লেটফৰ্মত কি হয়, ফাৰ্মাৰজনে গোটেই মানে ফেয়াৰ প্ৰাইচ ৰিকভাৰী কৰিব নোৱাৰে। তেওঁলোকে বহুত কমিশ্যন ৰাখি লয়, অলপমান কম প্ৰাইচ পাব ফাৰ্মাৰজনে। তো সেইকাৰণে কিছুমান ষ্টৰি কৰি আমি যদি তাক লোকেল প্ৰডাক্ট হিচাপে, এনেকুৱা ৰেষ্টুৰেণ্ট, ধাবাজ, গুৱাহাটী চিটি, যোৰহাট চিটি, ডিব্ৰুগড় চিটি, বিউটি পাৰ্লাৰ্ছবিলাক যিহেতু স্কিন আৰু হেয়াৰৰ কাৰণে খুব ভাল, তো বিউটি পাৰ্লাৰ্ছবিলাকৰ কাৰণে কিন্তু পেকেজিংটো নেচাৰেল হ'ব লাগে, ধুনীয়া হ'ব লাগে। হয়তো বাঁহৰ চুঙাত বাঁহৰ পাতৰ চাহ আহিছে,
হয়তো তামোলৰ ঢকুৱাৰ পেকেটত সৰু পেকেটত বাঁহৰ পাতৰ চাহ আহিছে, হয়তো মেটেকাৰ পৰা বনোৱা সৰু বেগত আহিছে, হয়তো ক্লথ বেগবিলাক নেচাৰেল ডাই ক্লথ বেগত আহিছে। কোনোবাই আৰু আগবাঢ়ি চিন্তা কৰিব পাৰে যেনেকৈ আমি কেনেকৈ টি বেগছ বনাব পাৰোঁ, হাৰ্বেল টি বেগছ বনাব পাৰোঁ। তো তেনেকুৱা ধৰণৰ ডিপ যিটো টি বেগছ আমি বনাব পাৰোঁ। তো তেনেকুৱা ধৰণৰ লাহে লাহে বাঢ়ি যাব, কিন্তু ইনিচিয়েল ষ্টেজত আমি বাঁহৰ চুঙাই হওক বা পেপাৰ বেগছ হওক ধুনীয়াকৈ লেবেলটো ডিজাইন কৰি বহুতে জানিব লাগিব। কনচেপ্ট ছেলিঙৰ দৰকাৰ আছে, কেলৈ নতুন বস্তু আছে পুৰণি কালৰ পৰা, কিন্তু ইমান দিনে আজিলৈকে মানুহে ভবা নাই। তো এইখিনি যদি আমি কৰোঁ ধুনীয়াকৈ, আৰু মই আকৌ একবাৰ ৰিপিট কৰিছোঁ, ছ'চিয়েল মিডিয়া আপোনাৰ হাতত আছে। আপুনি ধুনীয়াকৈ এইটো যদি ষ্টৰি বনাই দিয়ে, আপুনি ধুনীয়াকৈ এইটো ষ্টৰি বনাই পেলাই যদি আপুনি দিয়ে, মাৰ্কেটখন আহিব। ৰিপিট কৰোঁ, অসমৰ থলুৱা বস্তুবিলাকৰ কাৰণে মাৰ্কেটৰ অভাৱ নাই, কিন্তু একবাৰ মাৰ্কেটটো ধৰি ল'লে তাক আকৌ ছেকেণ্ড ছাপ্লাইটো দিবলৈ কনচিষ্টেঞ্চিটো মেইনটেইন কৰিবলৈ আমাৰ দিগদাৰ। সেইকাৰণে সৰু সৰুকৈ ষ্টেপ, বেবী ষ্টেপছবিলাক ল'ব লাগে। বহুত এনেকুৱা মই এণ্টাৰপ্ৰিনৰ পাইছোঁ যোনে এই কামখিনি কৰি পেলাই থ্ৰু ফেচবুক, থ্ৰু ইনষ্টাগ্ৰামে একদম স্পেইন বা বেলেগ কাণ্ট্ৰিটো মানে এই বেম্বু লিফ টি তেওঁলোকে পঠিয়াই দিছে থ্ৰু টুৰিষ্ট আহিছে, ভাল পাইছে, লৈ গৈছে, আকৌ অৰ্ডাৰ কৰিছে, তেওঁলোকে এক্সপৰ্টলৈকে গৈছে। এক্সপৰ্ট লাইচেঞ্চ আমাৰ অসমত বহুত এতিয়া য়াং এণ্টাৰপ্ৰিনাৰ্ছো আছে, তেওঁলোকৰ লগত একেলগে ক্লাব কৰি পঠাব পাৰে। ফেয়াৰ প্ৰাইচ বা ফেয়াৰ ট্ৰেড আছে, ফেয়াৰ ট্ৰেডৰ থ্ৰু আমি কৰিব পাৰোঁ। আৰু মষ্টলি এইটো এক্সিবিশ্যনছ বহুত হয়, মেলাছবিলাক খুব বেছি হয়, এইখিনিত পাৰ্টিচিপেট কৰি আৰু এনেকুৱা ধৰণৰ ৱেচাইড ধুনীয়া ৰেষ্টুৰাঁবিলাকত আমি যদি এভেইলেবল কৰোঁ, তেতিয়াহ'লে আমি ধুনীয়াকৈ এইটো মাৰ্কেটিং কৰিব পাৰোঁ। আৰু আপোনাৰ নিজৰ গাঁওখন যদি আপুনি ধুনীয়াকৈ এখন অৰ্গেনিক গাঁও বা নেচাৰেল ফাৰ্মিঙৰ গাঁও বা এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি বাৰী উন্নয়নৰ গাঁওখনত যদি আপুনি গ্ৰাম্য আৰু কৃষি পৰ্যটনটো লৈ আহে, তেতিয়াহ'লে চহৰৰ পৰা মানুহ আহিব, আপোনাৰ গাঁৱতে বাঁহৰ পাতৰ চাহ খাব। এই কথাটো, এই কামটো যিটো মই ভিডিঅ'ত দেখাইছোঁ বেম্বু লিফ টিৰ, এইটো অকলে কাম কৰা কথা নহয়, এইটো এটা গ্ৰুপ হিচাপে, কমিউনিটি হিচাপে এটা কাম কৰা কাম। সেইকাৰণে আত্মসহায়ক গোটবিলাক, ভিলেজ অৰ্গেনাইজেশ্যনবিলাকৰ কাৰণে এইটো খুব ধুনীয়া এটা কাম, যিটো কৰি পেলাই নিজৰ ভিলেজ অৰ্গেনাইজেশ্যনটো তেওঁলোকে চিনাকি দিব পাৰে।